Hello everyone, welcome back to my channel All in One Tube. So আজি মই আছো আমাৰ অমন ৰাউতিয়াৰ ঘৰত আৰু আজি মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি এনেকুৱা এটা ট্যালেন্ট দেখাব গৈ আছো যেটো ট্যালেন্ট সাগে আজি বহুত ওচৰত নাই আৰু আপোনালোকে সাগে থাম্বনেল চাই গম পালে আৰু আজি মোৰ হাতত আছে কিউব। সো এই কিউবটো 3x3 হয় না। সো 3x3 এটা কিউব আৰু আজি বহুতৰ মুখৰ পৰা শুনিছো আৰু আজি আপোনালোকে আমাৰ এই ভিডিঅ'ৰ যোগেদি চাব পাৰিব যে আমাৰ অমনে মাত্ৰ 20 সেকেন্ডৰ ভিতৰতে এই কিউবটো মিলাব পাৰে আৰু মই তাৰ আগতে আমাৰ অমন ৰাউতিয়াৰ পৰা ইন্ট্ৰোডাকশন অলপ লব বিচাৰিছো যে তুমি এতিয়া বৰ্তমান কোন ক্লাছত পঢ়ি আছা? ক্লাস 9 সো ক্লাস 9 ত পঢ়ি থকা অৱস্থাতে আজি এনেকুৱা এটা ট্যালেন্ট হি লৈ আহিছে নিজৰ ওচৰত আৰু মই ভাবো সবৰ ওচৰতে ট্যালেন্ট আছে কিন্তু বহুত মানুহে নিজৰ ট্যালেন্টটো বিচাৰি নাপায় আৰু আজি অকল কিউব বুলি নহয় আজি ই পালে কিউবত যি ট্যালেন্ট আছে 20 সেকেন্ডৰ ওচৰত হি বনাই দিয়ে বা 20 সেকেন্ডৰ ভিতৰত আজি আপোনালোকৰ মাজতো সাগে বহুত ট্যালেন্ট আছে সো আপোনালোকে নিজৰ ট্যালেন্টটো ক'ত কি লুকাই আছে আপোনালোকে বিচাৰক আৰু আপোনালোকে সোশ্যাল মিডিয়াৰ যোগেদি আপোনালোকে শেয়াৰ কৰক যাতে সবে প্ৰতিটো মানুহে গম পাবো কিয়নো এইবিলাক বহুত ৰেয়াৰ দেখি পোৱা যায় আৰু তাৰ আগতে মই তোমাক খুদিব বিচাৰিছো যে তুমি এই বস্তুটো কৰ পৰা শিকিলা ইয়াতো কিবা ফৰ্মুলা সাগে ইউজ কৰে সো এই ফৰ্মুলা বিলাক তুমি কৰ পৰা শিকিলা ইউটিউবৰ পৰা আৰু কোনো গাইড কৰা নাই তো সো ইউটিউবৰ পৰা আজি বহুত মানুহে কয় যে মোক শিকাব লগিয়া কোনো নাই বা মোক কোনো নাই কিন্তু আজি আপোনালোকৰ ওচৰত নাই যদিও আপোনালোকৰ পৰিয়ালৰ ওচৰত আজি মোবাইল আছে হয়নে সো মোবাইলৰ যদি আছে তেতিয়াহলে আপোনালোকে যি ইচ্ছা কৰে হেতু আপোনালোকে শিকিব পাৰিব সো ইয়াৰ এটা এক্সাম্পল ইয়াত আছে আমাৰ মোৰ লগত বহি আছে সো মাত্ৰ ইউটিউবৰ পৰা হি শিকি মেলি গুটে ফৰ্মুলাটো শিকি মেলি আজি হি কি কয় বনাব পাৰিছে 20 সেকেন্ডৰ ভিতৰত আৰু মই অলপ পাছত আপোনালোকক দেখাম 20 সেকেন্ডৰ ভিতৰত আজি হসাকৈ বনাব পাৰে না নাই আৰু এনে সাগে ওয়ার্ল্ড রেকর্ড যদি মই চাও 3 মিনিটস সরি 3 সেকেন্ড সামথিং কিবা আছিলে হয়নে কথাটো যে 3 সেকেন্ড সামথিং আছিলে ওয়ার্ল্ড রেকর্ড সো মই ভাবো যে তুমি ওয়ার্ল্ড রেকর্ডৰ উচাৰশ্ৰী পাইছা বুলি ক'ব পাৰো কাৰণ তুমি 20 সেকেন্ডটো ইমান এটা এটো নহয় আৰু এবাৰ চাও যে কিমান কেনকা কি হয় আৰু হসাকৈ তুমি 20 সেকেন্ডৰ ওচৰত পাৰা নে নাই সো মই অকমান ক্যামেৰামেনক অকমান ওচৰত আহিব এটো কৰিছো তো ঠিক আছে এটো সক আপোনালোকে প্ৰথমতে চাই লব পাৰিছে ইয়াত একো নাই একো মিলোৱা নাই গুটেখিনি উল্টা পুল্টা কৰি থৈছো এটো মই কৰিছিলো আৰু এতিয়া মই থৈ দিছো ইয়াৰ ওচৰত আৰু মই এতিয়া বৰ্তমান ষ্টপ ওয়াচ এটা মই অন কৰি থৈছো বেলেগ এটা মোবাইলত আপোনালোকে দেখা পাইছে সাগে সো এই ষ্টপ ওয়াচটো মই এতিয়া অন কৰিম সো স্টার্ট ৰবা 1 2 3 স্টার্ট ওয়াও চক মাত্ৰ 10 সেকেন্ড 20 সেকেন্ড কৈছিলে কিন্তু মাত্ৰ 10 সেকেন্ডতে কৰি পেলালে সো এনেকুৱা এটা ট্যালেন্ট হসাকৈ কংগ্ৰেচুলেশন তোমাক হসাকৈ মই মানে কংগ্ৰেচুলেশন কৰিছো যে তুমি বহুত মানে কি কম আৰু তুমি ওয়ার্ল্ড রেকর্ডৰ উচাৰচি পাই আছে আৰু আপোনালোকে প্ৰত্যেককে শেয়াৰ কৰক এনেকুৱা এটা ট্যালেন্ট আপোনালোকে সাগে পোৱা নাই সাগে আমাৰ অসমতো যে তেনেকুৱা আছে আৰু আমি বৰ্তমান আছো তিনসুকিয়া ডিস্ট্ৰিক্টৰ নাজিৰাটিং গাঁৱত আৰু এনেকুৱা এটা ট্যালেন্ট লৈ পিনি আপোনালোকে দেখা পাইছে কিউবটো যে প্ৰতিটো কালাৰ একেলগত মিলাই দিছে হি মাত্ৰ 10 সেকেন্ড 10.66 সেকেন্ডতে মিলাইছে আপোনালোকে দেখা পাইছে ইয়াত 10.66 সেকেন্ড আপোনালোকৰ ওচৰতে মই ষ্টপ ওয়াচটো অন কৰিছিলো সো এটো এনেকুৱা এটা ট্যালেন্ট আছে আমাৰ মাজতো আজি লুকাই আছে যে আমি প্ৰত্যেককে গম নাপোৱা নাছিলো আৰু হসাকৈ আজি আপোনালোকে গম পালে ভিডিঅ'ৰ মাধ্যমত আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' বিলাক যদি চাব বিচাৰে তেতিয়ালে মোৰ এই চেনেলটোত আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু হসাকৈ আজি ভাল লাগিছে যে এনেকুৱা ট্যালেন্ট মানুহখিনি আজি আমাৰ অসমতো আছে আৰু যদি আপোনালোকৰ মাজত কোনোবা এনেকুৱা আছে ব্যক্তি জুনে 10 সেকেন্ডৰ উচাৰচিত বা 12 সেকেন্ড বা 20 সেকেন্ডৰ ভিতৰত কোনোবা পাৰে তেতিয়ালে কমেন্ট সেকশনত মোক জনাব আৰু মই যাবলৈ চেষ্টা কৰিম ইহঁতৰ ওচৰত সো উইশ ইউ অল দা বেষ্ট থ্যাংক ইউ